বস্ত্ৰ দিয়া সতী নাৰী ৰাখিল অন্তমান কোন বাৰু সেই জনা দয়াৰ সাগৰ পতিত পাৱন তেৱে জগত ঈশ্বৰ ৰাম ৰাম মহাময়ে দ্ৰৌপদীয়ে কৰিলে বন্দন বস্ত্ৰ দিয়া সতী নাৰী ৰাখিল অন্তমান কোন বাৰু সেই জনা দয়াৰ সাগৰ পতিত পাৱন তেৱে অৱস্থে ৰজস্বলা ৰূপকৰ্ণ তিৰিবালা দুঃশাসনে তানে দুৰ্যোধনৰ আজ্ঞামানি ৰাজসভাৰ মাজে আনি বিভস্ত কৰিলা সময়